আজিকালি ল'ৰা ছোৱালীবোৰে আকৌ আমাৰ এইটোৱে মানে এই লোকৰ কথা শুনি খুব ভাল পায়, মানে ডাঙৰ মানুহৰ কথা শুনি খুব ভাল পায়। হয় আমাৰ এই ডাঙৰ মানুহৰ কথা শুনি খুব ভাল কৈছো নহয়। তাকে সেইবাৰ চব একেই চব ল'ৰা ছোৱালী একেই আজিকালি। চব ল'ৰা একেই নহয় পাই, আমাৰ ইয়াৰ আকৌ পঢ়া শুনাত বহুত মন আছে। আমাৰ আকৌ পঢ়া শুনাতহে মন নাই, খালি সেই বাকী খেল ধেমালি নাচ গান চবতে বহুত ৰাপ আছে গম পায়নে। এই বিদ্যালয়ৰ সপ্তাহত ইমান পুৰস্কাৰ পাই কৈছো নহয়। আমাৰ মানে শ্ব'কেছটোত বস্তু থবলৈ জেগাই নোহোৱা হৈ গৈছে, মানে প্ৰাইজবোৰ থবলৈ জেগাই নোহোৱা হৈ গৈছে। মই বাপেকক কৈছো নতুন এটা বনাব বোলো। আমাৰ ক্লাছৰ ভিতৰত প্ৰথম হয় স্কুলৰ ভিতৰত প্ৰথম হয় এনেকুৱা কিতাপ আনি প্ৰথম হলে যে প্ৰাইজটো দিয়ে ইয়ে পায় আৰু প্ৰত্যেক বছৰে। আমাৰতে আকৌ এইবোৰ সেউজীয়া শাক পাচলি খাই বহুত বেয়া পায় গম পায় নে। হয় নি? আমাৰ আকৌ সেউজীয়া শাক পাচলি সদায় খাবলৈ দিওঁ, স্বাস্থ্যৰ কাৰণে ভাল যে, আৰু সেইটো কাৰণে আমাৰ ল'ৰাটো বহুত চোকা চাগে। সেউজীয়া শাক পাচলি খালে মগজু বাঢ়ে আৰু মানে চোকা হয়। তোমালোকৰ ল'ৰাটো চাগে সেইটো কাৰণে ইমান গেধা। এইজনী দেখোন মোতকে বেছি ওপৰত কথা ক'বলৈ লৈছে, পুতেকৈ ইমান গুণগান গাইছে। মানে মই এতিয়া যাবগে লাগিব, কাৰণ হেৰি আমাৰ আকৌ ইয়াৰ মানে কাইলৈ ডান্সৰ ছাৰ এজনে মাতিছে মানে সেইটো ক'বালৈ নিব শুনো বোলে দেই। ডান্স মানে ল'ৰা হলেওতো ডান্স কৰিব পাৰে ন। আমাৰ বহুত ধুনীয়া ডান্স কৰে, সেইটো কাৰণে ডান্সৰ পুৰস্কাৰ দিম বুলি কৈছে বোলে। সেইটো কাৰণে যাব লাগিব যে, ইয়ালৈ শ্বপিং কৰিবলৈ আছে বহুত। যাওঁ দেই। এইজনীয়ে মোৰ সন্মুখত তাৰ পুতেকৰ ইমান গুণগান গাই থৈ গ'ল। ৰহ তোক আকৌ দি আছো, আহিবি আকৌ ইয়ালৈ।